ক কি হল কি পইচা দিয়া নাই কি ভাবিছে নেকি পইচা নিদিয়াকৈ বাংকানৰ পৰা সাৰি যাব বুলি সেইবিলাক মই নাজানো ইমিডিয়েট মোক আজি তাক লাগে অঁ বাংকানৰ পইচা সাৰি যাম বুলি ভাবি নাজানে মই দেউতা চাহ দে দেউতা কি হ'ল মোক এটা বস্তু লাগছিল বস্তু লাগে সেইদিনাখন তোক ইমান দামী গাড়ীখন দিলো এইফালে ঘৰটো সম্পূৰ্ণ হোৱাই নাই তোক আকৌ এতিয়া কিহৰ বস্তু লাগে মোৰ এইফালে বিল কেইখন পাছ হ'ব আছে খেলাখন ইমান দামী বস্তু নহয় মোক মাত্ৰ এটা ফল লাগে ফল অ ফল এটাৰ কাৰণে তই কিহৰ ইমান হেৰি কৰি আছ মই কালি ৰাতি এটা সপোন দেখা পালো সপোনটোত ইমান সোৱাদৰ এটা ফল খাইছো কিন্তু মই ৰাতিপুৱাই উঠি সেই ফলটোৰ নামটো কি পাহৰি গলো হয় নেকি এতিয়া তুমি মোক সেই ফলটো দিবা পাৰিবা না তুমিতো নৰা কাম একোৱে নাই হ'ব দে তই যেতিয়া কৈছ মই আৰু নোৱাৰাকে থাকিম নে হ'ব যা আনিবি ব্ৰজেন ক'ত আছ তই আচ্ছা তহঁতৰ চেনেলটোত মোৰ নিউজ এটা দিবিচোন নিউজটো শুনি ল আচ্ছা মই এটা হেৰি কৰিছিলোঁ গতিকে এটা তই মানুহে কৈ দিবি যাতে ফলখিনি সকলোৱে আনে আৰু সকলোকে কবি প্ৰাইচটো দিয়া হ'ব আৰু ছোৱালীজনী মই বিয়া দিম গোটেইখিনি কথা পাতিম আৰু এটা কথা শুনিবি কিন্তু যদি সেই ফলটো নহয় তাৰ সকলোৱে মই তাক ফটো সোমাই দিম ভালদৰে বুজাই দিবি চাল্লা ইমান গৰম দিছে আজি নিউজে চাওঁ ৰ অলপ দৰ্শকসকল এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে এটি ব্ৰেকিং নিউজ এই নিউজটো অনুসৰি বিখ্যাত বাংকাডনৰ জীয়েকে যোৱা ৰাতি এটা সপোন দেখিছে আমাক সাংবাদিকে ফোন কৰি এইমাত্ৰ জনোৱা অনুসৰি সেই সপোনত এই বাংকাডনৰ জীয়েকে যোৱা ৰাতি সপোনত এটি ফল খাইছিলে আৰু সেই ফলটো কিন্তু ৰাতিপুৱা শুই উঠি বাংকাডনৰ জীয়েকে ধৰিব পৰা নাই যে এইটো এটা কি ফল আছিলে গতিকে আমি সমূহ অসমবাসী ৰাইজক আমাৰ নিউজ যোগে এইটো প্ৰচাৰ কৰিছোঁ যে যিয়ে তাৰ মানে এই ফলটো কি ফল আনি জনাব পাৰিব বাংকাডনক আৰু সেই বাংকাডনে তেতিয়া সেই ব্যক্তিজনক পুৰস্কৃত কৰাৰ লগতে বাংকাডনৰ জীয়েকক তেখেতলৈ বিবাহ দিব বুলি আমাক ইতিমধ্যে জনাইছে গতিকে দৰ্শকসকল আপোনালোকে যিসকলে পাৰে তেওঁলৈ যাতে ফলসমূহ আনি তেওঁ অৱগত কৰায় আৰু সেই তথ্য বাংকাডনৰ জীয়েকে ফলটো খাই যাতে গম পোৱাৰ লগে তেখেতক পুৰস্কৃত কৰা হ'ব আৰু তেখেতে জনোৱা মতে সেই ফলটো যিসকলে দিব যদি ফলটো নহয় তেনেহ'লে সেই ফলটো বাংকাডনে সেই ব্যক্তিজনৰ টিকাৰে সোমাই দিব আজি বা দেউতা আহে নে নাহে ফোনে কৰোঁ ৰ হেল্ল' দেউতা মাজনী কোৱা আজি কি আছিল তুমি পাহৰি গলা নেকি আই এম সো সৰি মাই বেবি মই সঁচাকে পাহৰি থাকিলো তুমি চিন্তা নকৰিবা তোমাৰ এই কামটো কৰিবৰ কাৰণে মই ভাল বন্ধু এজনক পঠাই দি আছো ঠিক আছে দিয়া তুমি কিন্তু গুৱাহাটীৰ পৰা সোনকালে আহিবা মই তোমাক বহুত মিছ কৰি আছো হ'ব দিয়া মাজনী মই যাম বাৰু ঠিক আছে দিয়া বাৰু অঁ ভাই ক মই এতিয়া নদীত আছোঁ ৰ অঁ গুৱাহাটীত আছ তাৰমানে তই অঁ আবে তই টেনশ্যন নলবি না মই এতিয়াই যাই আছোঁ হ'ব ঠিক আছে দে আরে কি চাই আছ তহঁতে ফলবিলাক এটা এটাকে লৈ আহ
নহয় এইটো তই এইবাৰ থু নহয় এইটো ঐ কিয় আহিছ ন তই বৰ হাঁহৰ কাৰণ কি জানা না সি যে কঁঠালটো লৈছি যদি সেই কঁঠালটো খাই কিনে ৰাজকুমাৰী নহয় বুলি কয় তেতিয়া তাৰ অৱস্থা কি হ'ব কি হ'ল তোমাৰ মোৰ সপোনে ৰাখিল দেউতাই মোক সাধাৰণ ফল এটা